এয়া দেখিছে টোপনি জালতে আছে মানে কি হৈছে আজি ৰাতিপুৱাই ঠিক 10:30 মানৰ পৰা শুইয়ে আছে না ফিট লৈছে না কি ইমান উঠাইছো ইমান মানে মই তাক চেষ্টা কৰিছো জগাই হেৰি কৰি আছো কিন্তু নাই আচলতে জগাব নালাগে কিন্তু 3টামান বজাত ট্ৰাই কৰিলো নাই নাকালে তাৰপিছত এতিয়া 5টা বাজিলে এতিয়া তাৰমানে আজানি দিব 4:50 হৈছে এতিয়াও সি শুই আছে হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছো ইন'ভেটিভ ব্লগলৈ আশা কৰিছো আপোনালোক সকলো বহুত বেছি ভালে আছে তো মই ভিডিঅ'টো আৰম্ভ কৰি লৈছো কিন্তু তাক দেখাই লৈছো মানে কি ইমানে শুইছে সি মানে কি হ'ল মই যে তালে গৈছিলো তালে যাওঁতে মানে কি তাতো সব আহিছিলে ন তো হয়তো নহয় এটা টোপনি ক্ষতি হৈছিলে মানে আৰু সকলোৱে ধৰক মৰমতে ইকুলা সকলোৱে লৈ আছিলে কৰিছিলে এনেকুৱা যিহেতু ইয়াতে তেনেকুৱা বিশেষ মাতবুল নহয় পিছফালে আমি গৈ কথা পাতিব লগা হ'লে পিছফালে এটা চালি বনাই দিলে নহয় দেখুৱাই নহয় আপোনালোকক ৰূপ তাত আছিলে যে চালি বনাই দিলে আমি তাতে বহি কৰি আছো এনে ভিতৰত আমাৰ কথা বতৰা হোৱা নাই এতিয়া চব তাতে আব্বাহঁত আহিলে মানে তাতে কথা বতৰা হ'ল আগবেলা কিন্তু এতিয়া সি আছে আৰু যি হওক বেয়া লাগিছে এইটোৱে যে সি ফিট নৰ্মেলি নলয় মানে কমেই লৈ আছিলে আজি প্ৰায় 3-4 দিনৰ পৰা কিন্তু আজি একেবাৰে লোৱা নাই তো সেইটোৱেই চাওঁ আৰু কি কৰা যায় এইয়া চাওক এতিয়া আমাৰ চালি দি দিলে যে আমি ইয়াতে বহি পুৰা লেকচাৰ মাৰি আছিলোঁ তো আৰু এতিয়া কি হয় বুজি পোৱা নাই মানে তো কাইলৈ যাম পিতাহঁতৰ ঘৰলৈ তো ব্লগটো এনেকৈ কণ্টিনিউ কৰিছোঁ 2-3 দিনৰ মোৰ আগতে যদি এদিনতে ভিডিঅ' দিছিলোঁ এতিয়া মই 2-3 দিনৰখিনি মিলাই পেলাই এটা ব্লগ দিওঁ আৰু চেষ্টা কৰিম ব্লগটো অকণমান দীঘল কৰিবৰ কাৰণে আজি মই অকণমান 20 মিনিটমানৰ এটা ভিডিঅ' দিছোঁ তেনেকৈ মানে সুবিধা হয় তেতিয়া মানে 4-5 দিনৰ ইনক্লুড হৈ যায় আপোনালোকৰ বৰো নহয় কাৰণ 2-3 দিনত আমাৰ কিবা নহয় কিবা চাবলগীয়া বস্তুটো থাকে ন যিহেতু এতিয়া আমি এনেকুৱা এটা ফেমিলিত আছোঁ তো তেনেকুৱা হায়দৰাবাদত থাকিলে বেলেগ কথা তাত 10 মানে তাত কেনেকুৱা হয় 3-4 দিন ব্লগ বনালেও 10 মিনিটৰ ভিডিঅ' এটা নহয় কিন্তু ইয়াত হৈ যায় কিয় কাৰণে ইয়াত আগফাল পিছফাল এই অকণ কৰোঁতেই বা মানুহো বেছি থাকে তেনেকুৱা হয় আৰু তো আৰু বেটাৰ মানে গিফ্ট মানে কি হেৰি উঠিছিলে তো এইটো আমাৰ টুটু আণ্টিয়ে মানে ৰেচমিনতে দিছিলে এইটো দি দিছে বেটাৰ দাদায়েকে মানে ককাকে তাৰ পাছতে এইটো চাব দেখুৱাইছোঁ ৰব দেই এইটো দিছে আমাৰ হেৰিয়ে ৰিয়ানে দিছে আৰু এটা আমাৰ বিতুহঁত আচলতে ষ্টেমা গৈছিলে ষ্টেমালে যাওঁতে এইটো বিতুৱে আনিছে এয়া আচলতে তাক ভেকচিন দিয়াৰ পিছত ইয়াকে পুৰা দেখাই মেলি হেৰি কৰা হৈছে উঠিছে মই উঠাচোন আৰম্ভ গুড উঠিছে এইফালে চাওক নাই দেখা যে নাই দেখিলে নকৰে নাহাই অকণমান গা ধুই আহিলোঁ গাইজ জেঠাইহঁতৰ ঘৰলৈ যাম যিহেতু আৰু আজি হৈছে পিছদিনাখন কিন্তু মিছ'ৰ পৰা আজি প্ৰায় 5 দিনমান হ'ল জানেনে এইটো বস্তু অহা মানে মই যে তালৈ গৈছিলোঁ তেতিয়া অহা বস্তুটো কিন্তু বস্তুটো মই একেবাৰে খুলিবলৈকে পাহৰি গৈছোঁ সেইকাৰণে আজি যিহেতু ফুৰিবলৈ যাম ইয়াতে ফুৰিবলৈ যোৱাৰ লগতে বস্তু এটা ৰিলেটেড হৈ আছে দেখুৱাইছোঁ গাইজ এইকেইটা বস্তু মই অৰ্ডাৰ দিছিলোঁ এইটো হৈছে এটা সৰু ষ্ট্ৰেইটনাৰ চাওকচোন ইমান মৰম লগা আৰু এইকেইটা হৈছে লিপষ্টিক এয়া 4টা কালাৰ এইকেইটাৰ দাম 300 টকা কিন্তু মই এই গোটেইকেইটা বস্তু মাত্ৰ 187ত লৈছিলোঁ আৰু এইটো হৈছে এটা কাজল নেক্সাৰ হয় আৰু ইয়াৰ যিটো অৰিজিনেল দাম সেইটো হৈছে 48 ৰুপিজ এইটো আইলাইনাৰ হয় আৰু এইটো ইয়াত লিখা আছে লং লাষ্টিং আৰু লগতে ৱাটাৰপ্ৰুফ এইটো তাৰ পাছত এইকেইটা হৈছে লিকুইড লিপষ্টিক ৰেড এডিশ্যনৰ হয় এইকেইটা চব 4টা আছে মোটা লাগি আছে না দেখা হৈ আছে বাৰু এইটো হৈছে ফাৰ্ষ্টটো মজা লাগিছে ৰে
মজা 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 দেখাই আছোঁ ৰ'ব বাকীকেইটাও মোক খৰচ কৰিবলৈ বেয়া লাগিছে এইকেইটা চব কিমান মজা লাগিছে লাভ 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 তো গাইজ এতিয়া মই পুতুককৈ ড্ৰেছ কৰোঁ যিহেতু জেঠাইহঁতৰ ঘৰলৈ যাম এইকেইটা লগাই যাম এইকেইটা লৈও যাম কেনেকুৱা লাগিছে গাইজ 187ত এটা ভাল লিপষ্টিকহে পাই চাগে তাৰ ঠাইত মই এই 4টা লিপষ্টিকৰ লগতে এইটো আৰু লগতে মই এইটোও পাইছোঁ এতিয়া মোৰ ফিল হৈছে যে এইটো বহুত বেছি পেচা বস্তুল হয় লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব লগতে মই টেগ কৰি দিম আপোনালোকে ল'ব পাৰিব টেগ কৰোঁতে মই কেইবাটাও লিংক দি দিম আপোনালোকে তাৰ পৰা ল'ব পাৰিব হে গাইজ টোপোলা লৈ লৈছোঁ ইমান ইমাৰ্জেঞ্চিকৈ ওলাইছোঁ দাদাক মাতিছোঁ দাদা আহিব মানে যিহেতু এতিয়া বেলেগ নিবলৈ দিগদাৰ হয় তো যাম আৰু তাৰ মানে সেয়াৰ আগতেই 2-3 দিনমানৰ আগতেই কৈ থোৱা হৈছিলে তো এতিয়া আহি পেলাই ৰৈ আছোঁ আৰু মই মাহীহঁতৰ ঘৰত ভাত খালোঁ মানে আমি দুপৰীয়া মাহীহঁতৰ ঘৰত ভাত খালোঁ আৰু এতিয়া আমি জেঠাইহঁতৰ ঘৰলৈ যাম মানে পিনাহঁতৰ ঘৰলৈ এইফালে দাদাৰ গাড়ীখন অকণমান এঠাইলৈ যোৱাৰ কাৰণে বেলেগ এখন গাড়ী লৈ পেলাই আমাক নিবলৈ আহিছে বেটাক মই এইফালে গৰম কাপোৰযোৰ পিন্ধাই দিছোঁ ভিতৰত ইমান বেছি গৰম পাইছে কিন্তু উপায় নাই আৰু দেখা যাওক কি কৰা যায় লগতে জেঠাইহঁতৰ ঘৰত লগ পাম A few moments later জেঠাইহঁতৰ ঘৰলৈ আহিলোঁ বহুত সময় কথা পাতিলোঁ কাৰণ বহুত বছৰৰ মূৰত আহিছোঁ মানে 1.5 বছৰৰ মূৰত আহিছোঁ ডক্টৰৰ ওচৰলৈ আহিছিলোঁ আজি বেটাক ডক্টৰৰ ওচৰলৈ অকণমান দেখাবলৈ আহিছিলোঁ বেটা মানে ভেকচিন দিয়াৰ কাৰণে সি ভালকৈ ফিট কৰা নাছিলে আৰু সেই সন্ধিয়া বহিছে এতিয়া জেঠাইহঁতৰ ঘৰত আগতে য'ত বহে ত'ত নবহা হ'ল এতিয়া নিজৰ ঘৰ চৰ বনালে সেইকাৰণে ইয়াতে বহি আছে তো আমি সেই সন্ধিয়া বহিছে যিহেতু আজি ফ্ৰাইডে হয় সেইকাৰণে সন্ধিয়াকৈ দেখাবলৈ আহিছোঁ মই এটা ভুল গ'ল খোজকাঢ়ি আহিলোঁ যে যি হওক যোৱাকালি অকণমান জ্বৰ হৈছিলে যে সেইটোৱে আৰু অকণমান সৰু ল'ৰা ছোৱালী মনে মনে থাকিলে বা হেৰি কৰি থাকিলে ভাল নালাগে সেইকাৰণে হেৰি কৰা হ'ল আৰু বাহিৰত থ'লোগৈ আৰু এতিয়া নাম দি পেলাই ভিতৰলৈ আহিলোঁ সেয়া আৰু ৰৈ আছোঁ ডক্টৰ নাইকিয়া বৰ্তমান বাহিৰলৈ গৈছে মানে এনেই ঘৰতে এইটো ঘৰে হয় তেওঁলোকৰ যি হওক এইফালে হৈ গ'ল মেডিচিন লোৱা আহিছোঁ ন অঁ অকণমানকৈ মেডিচিনখিনি 3টা মেডিচিন দিছে যাওঁ দিয়ক গাইজ এই দেখিছে কেঁচুৱাক লৈ কাজিয়া লাগি মানে তাই যে ল'বহে পাৰিব গোটেইজনী ডোণ্ট আণ্ডাৰষ্টেণ্ড আমি যোৱা বুলি শুনি শিৱনহঁতৰ বৌহঁত আহিছিলে আমিও বৌ বুলি মাতোঁ তেওঁলোকে মাতি আহিছিলে যে নতুন মানে একদম ঘৰ লৈছে সেইকাৰণে অকণমান চাবলৈ আহিলোঁ চাহ তাহ খালোঁ বাৰু কিন্তু এতিয়াহে মনত পৰিলে ভিডিঅ' বনাওঁ বুলি মজা ইমান চাইছে দেখিছে নাই একদম কেৰা কৰি চাই আছে মা পজিশ্যন চেঞ্জ নকৰিবা থাকক গাইজ যোৱাকালি যে জেঠাইহঁতৰ ঘৰলৈ আহিলোঁ মোৰ ভিডিঅ' বনোৱাই নহ'ল ডক্টৰৰ ওচৰলৈ গ'লোঁ আহিলোঁ কালি আমি প্ৰায় 2:30মান বজাত পালোঁহি আৰু তো সেইকাৰণে মানে লৰালৰি ভিডিঅ' চিডিঅ' বনোৱা নহ'ল কাৰণ মই বেটাৰ হেৰিতে আছিলোঁ ন ঠাণ্ডাতে আছিলোঁ তো যাৰ কাৰণে আহি পেলাই আমি চবেই কথা পাতিলোঁ কাৰণ মই জেঠাইহঁতৰ ঘৰত বহুত দিনৰ মূৰত লগ আহিছোঁ মানে প্ৰায় 1.5 বছৰৰ মূৰত আহিছোঁ যোৱাবাৰ ছেপ্টেম্বৰতে অহা 23 চনৰ ছেপ্টেম্বৰতে অহা তো জেঠাইহঁতৰ মানে পূৰা একদম গাৰ্ডেনিং হৈ আছে চাওকচোন একদম পূৰা ভাতৌ আৰু এয়া পাৰ আৰু সেয়া গাৰ্ডেন কাপোৰো আছে তথাপিতো মই দেখাই দিছোঁ অকণমান ফুলবোৰ চাওকচোন কিমান ধুনীয়া ইমান ধুনীয়াকৈ কৰিছে জেঠাই ইমান ইণ্টাৰেষ্ট আচলতে মই ভিডিঅ' বনোৱাই নাই যে সেইকাৰণে বনাই দিওঁ বুলি ভাবিলোঁ এটা ভিতৰতে খেলি আছে জাইন স্কুললৈ গ'ল আজি তাক কৈছোঁ মই বোলো তুমি স্কুলৰ পৰা আহি মোৰ ওচৰত আহিবা দি মই ভিডিঅ' দেখাম কাৰণ মই তাক দেখুৱাই নাই তো সেইকাৰণে আৰু পিনাজো দুপৰীয়া ভাত খাবলৈ আহিলে তেতিয়া দেখাম হেল্ল'
আৰু জানো মই যে কিমান দিন দেখুৱা নাই কেনে দেখাই দিছো কাৰণ আপোনালোকে চাগে মিছ কৰি আছে হয়নে নহয় জানো চব কিমান ডাঙৰ হৈ গ'ল এতিয়া মিছনত পঢ়ি আছে নগাঁও ক'ত পঢ়া নগাঁও মিছন স্কুল চাও নগাঁও মিছন হায়াৰ ছেকেণ্ডেৰী স্কুল নগাঁও মিছন হায়াৰ ছেকেণ্ডেৰী স্কুল কাপোৰযোৰ খুলি দিম নে না আমি খুলি দিব খুলি দিম নে নাই আজি তাৰ এক্সাম আছিলে কি আছিলে আজি এক্সাম ইংলিছ নে কিবা আছিলে বেটাকো চাফা তাফা কৰি দিলো কালি গাড়ীত থাকোঁতে এইযোৰ কাপোৰ পিন্ধি ইমান কান্দিছিলে যিয়ে হওক বহুত চিঞৰ হৈ আছে এইফালে মোৰ বেটাৰ বস্তুবোৰ ইয়াতে থাকিলে এয়া মানে বনাব নাৰিকলৰ সেইবোৰ কাটি আছে এইটো কি কৰিবলৈ দিছা কোৱাচোন ভিডিঅ'ত কোৱা তেতিয়াহে তোমাৰ ফ্ৰেণ্ডছবোৰে দেখিব তোমাৰ ফ্ৰেণ্ডছবোৰে তেতিয়াহে দেখিব চাহ খাব মানে পিয়ালাটোত দাদী এইটো মোক কাটি দিয়া মই চাহ খাম জোৰে কোৱা বেটাৰ আইডি কাৰ্ড হ'ব 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 গম পালে দিয়া গম পালে মানুহখিনি গম পালে দিয়া হ'ব এতিয়া খোৱা A few moments later. ভিডিঅ' বনাইছে নকয় লাষ্ট কৰে এখন কি লাষ্ট কৰিছা লাষ্ট পাইছা কৰা ৰেজে লাষ্ট কৰা নাই চোৱা ৰেজেটো হাঁহি আছে তুমি কিয় লাষ্ট কৰিছা তুমি তুমি সৰু নহয় ডাঙৰ নহয় তুমি তুমি সৰুৱে আছিলা দিয়া এতিয়াহে অকণমান ডাঙৰ হৈ গৈছা সেইটোৱে নহয় সেইবিলাক আম্মাই বনাব লৈছে নাৰিকলৰ পিঠা আৰু এইফালে এজনী মই হাঁহিছে ন কালি গাড়ীখনত যে আহিছিলে মই কেছটো কৰিলোঁ গাড়ীখনত যে অহা হ'ল কি গৰম পালে ইমান যোৱাকালি গৰম পৰিছে ইমান গৰম গাড়ীতে তাৰ কাপোৰ সলোৱা হ'ল বেলেগ এযোৰ পিন্ধা হ'ল অহাৰ পিছত আকৌ আবেলি মানতে আকৌ এযোৰ সলাই দিয়া হ'ল তাৰপিছত এতিয়া আকৌ সেইযোৰ ধুনীয়াকৈ চাফা তাফা কৰি এযোৰ যিহেতু পিন্ধাই নাছিলে যে এইযোৰ পিন্ধাই দিছোঁ যিটো অলপ আজি বতৰ ঠাণ্ডা ৰাতি বৰষুণ দিছিলে যে ইও মানে সৰু নহয় ইও বুজি পাইছে যে তাক খেল খেলি আছে নাই হোৱা এইফালে বনাইছে পিজিয়ন পাৰৰ মাংস আৰু এইফালে বৰালি মাছ খাই লগাইছে মোৰ কাৰণে ভাত উলিয়াই দিলে আৰু আম্মাহঁতে গৈছে অকণমান বজাৰ কৰিবলৈ ঈদৰ বজাৰ আৰু মই বেটাৰ ওচৰতে খাইছোঁ আহা মই বিছনাখনতে খাম নেলাগে লাইট চাইট হ'ব তাক মই খুৱাই থৈছোঁ মানে নেলাগে উঠাই দিলে কেন কৰিব মানে এতিয়া ধুনীয়াকৈ শুই আছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম তাৱাক্কালতু মামীকে গিফ্ট দিছে ভাগিনীয়েকক ৰুম চাই আছে ৰ'বা সি মানে পুৰা ভাল পাইছে চাইড ৰুম চাই থাকে ওপৰলৈ দিয়া আমি গিফ্টটো চাওঁ আহা জান আহা মামী গিফ্টটো মামী গিফ্টটো চাই লওঁ আহা তো বেটাৰ গিফ্ট দিছে চাই লওঁ আৰু চিমনকো যে দেখুৱাই নাই দেখাইছো চাগে আহিলে এইফালে আম্মাহঁতে আনিছিলে হেৰি এইবোৰ বিছনা চাদৰ ইমান এইবোৰ দেখাই নাথাকো এইবোৰ যদি ঈদত পৰা হয় দেখা পাব আপোনালোকে গিফ্টটো চাব না আৰু কালি জেঠুৱেও দিছিলে এযোৰ কাপোৰ দেখুৱাই নহয় বগা কালাৰে বগা কালাৰ বগা যিটো পেণ্ট এইটো হাফ পেণ্ট ঠিকে আছে তেতিয়া গৰম এইযোৰ হাফ পেণ্ট দিছে চোৱা ভালে হৈছে ন কাৰণ হেভি গৰম পৰিলে সুবিধা হ'ব এইযোৰ কেতিয়া পিন্ধিব পাৰিব
সেই 1 year মানৰ বঢ়িয়া হৈছে ভালে হৈছে মানে মাৰি জেঠাই ফুলপা কোনোবাই চুই দিলে মাই গড ফটো কাটি কিনি আনিছে সেই গাইজ এইফালে জেঠাইহঁতৰ ঘৰলৈ জেঠাইহঁতৰ ঘৰৰ পৰা য়েছ জেঠাইহঁতৰ ঘৰৰ পৰা যোৱা নাই যাম আৰু যিহেতু দাদাই থৈ আহিব তেতিয়া পপকৰ্ণ খাওঁ বুলি ভাবিছোঁ অ'কে তুমি পইণ্ট অফ কৰা নাৰিকল পিঠাৰে চাহ খালোঁ কিন্তু এতিয়া আকৌ পিনা যে কৈছে তাই মানে খোৱা নাই কাৰণে তাই কৈছে মানে পপকৰ্ণটো বনাই দিবৰ কাৰণে সেইকাৰণে মই বনাই আছোঁ 2টা পেকেট লৈছোঁ ৰ'ব বনাই নকৰিবা ভিডিঅ' অন কৰি দিছো নকৰিবা দেই গাইজ সময়ত দি দিছোঁ এতিয়া আৰু শেৱালি সময়লৈ ৱেইট কৰি আছোঁ এইখন মাৰি দিওঁ ঢাকনাখন হৈ গ'ল এইফালে নিওঁ লৈ যাওঁ এতিয়া সাৰ পাই গ'লগৈ হ'ব দে খাই লওঁ দেই সাৰ পাই গ'ল লৈ আছা তুমি ইমান চখ মানে তাৰ ল'ব লাগে লৈ আছা অথনি বা চিঞৰি আছে সেইকাৰণে চিমনে দি দিছে ল'ব পাৰিছে দেই Voi che la fai io sa. Con che lì la che va. Che lì